মজা লাগিছে একদম ভাগৰ লাগি গৈছে পুৰা পাহাৰ বগাই বগাই একেবাৰে পাই গ'লো ওপৰ আমাৰ মানে জাৰ্ণি এটাত গৈছোঁ আমি আমি দেখি পেলাই ভাবিব শ্বিলং গৈছে বুলি গোটেই পাৰ্টি কিন্তু শ্বিলং যোৱা নাই এইটো আপোনালোকে দেখিব লাষ্টত দেখুৱামগৈ ক'ত গৈ আছোঁ লোকেল শ্বিলং এই বাইক লৈ গৈ আছোঁ আমি দেখুৱামগৈ পিছত চাই যাব মানে আমাৰ বিজুতি এটা কৈ দিলে এই আমাৰ দাদু বাইকখন গম পায় নহয় ইয়াক কেনেকুৱাকৈ ৰাখে ৰাফিউজ কৰি পেলাই চকা ফাটি পামচাৰ হৈ গ'ল দেখিছে আৰু ৰাস্তাত এতিয়া পামচাৰ মাৰিবলগীয়া হৈছে বাইকবোৰ ফচি গৈছে ৰাস্তাত বোকা আছে পাই গ'লো আমাৰ লোকেশ্যনত বান্দৰচলিহা কোনো মিজোৰাম মেঘালয় দৃশ্য নহয় এয়া যোৰহাট ডিষ্ট্ৰিক্টৰ বান্দৰচলিহা আৰু এটা খুব ধুনীয়া জাৰ্ণি হেলমেট পিন্ধি আহিব বাইক লৈ আহিলে নহ'লে গছৰ ডালে মূৰ ফালিব কিন্তু আমি বহুত দূৰ আহিলোঁ এতিয়া আৰু গোটেই ভিডিঅ'ত দেখুৱাই গৈছোঁ গোটেইখিনি আৰু আগলৈ শেষত কি আছে সেইটো চাই লওক আপোনালোকে একদম নাগালেণ্ড বৰ্ডাৰত আছে পাহাৰৰ পৰা বাগৰি আহিছে কেইটামান আৰু আহি আছে বাইক লৈ আমাৰ লগৰকেইজন গৈ গৈ বহুত দূৰ পালেগৈ সুৰংগ মাজে মাজে কিন্তু আমি কেইটামান নগ'লোঁ মানে ভয় লাগে এনেকৈ পাহাৰ বগাবলৈ শ্লিপ মাৰি যাওঁ বুলি কাৰণ বাৰিষা যিজন পানী আহি আছে পূৰা একদম এইফালে চব সিহঁতি এইফালেদি বগাই গ'ল বগাই গৈ একদম এই তাৰ ভিতৰ পালেগৈ দেখাই নাই অলপ কিমানটো পালেগৈ পাহাৰ মাজত
বাবুল তই নাযাওঁ নি কেলে দাদু গুচি গ'ল ডেকা লগ গোটেইকেইটা কৈছে লগৰ সেইকাৰণে আমি নগ'লো মানে বাকীকেইটা গ'লগৈ এতিয়া আগত ডেমটো আছে ডেমটোলৈ উঠিবলৈ অকণমান ৰিক্স মানে এইটো এইফালে উঠিব লাগিব তাকে আমাৰ ল'ৰাখিনি ডেম চাবলৈ যাওঁ বুলি কৈছে কি কৰে এতিয়া আগলৈ গৈ থাকিলে আমি নাগালেণ্ড পামগৈ আৰু কোনো মেঘালয়লৈ যাব নালাগে ইয়ালৈকে আহক ইমান ধুনীয়া এটা ৱাটাৰফল আপোনালোকে চাব পাৰিব গান নাচিব পাৰিব গান গাব পাৰিব মানুহে পিকনিক বনাই খাই আছে ভিতৰত মই দেখুৱামগৈ আপোনালোকক ষ্টভ লৈ আহিছে পাহাৰৰ মাজত একদম ষ্টভ জ্বলাই মাংস বনাই খাই আছে কি সুন্দৰ দৃশ্য দেখিছে ঝৰ্ণা একদম বৈ আছে আপুনি গৈ শেষ কৰিব নোৱাৰে আপোনালোকে কৈছে নাগালেণ্ড পাই যাবগৈ আৰু ভাগৰি যাব চাওক কেনেকুৱা কি ধুনীয়া পানী পৰি আছে ভাগৰ আছে মুখখন ধুই লওঁ অকণমান মজা খালি সৰু ল'ৰা ছোৱালী লৈ নাহিব সৰু ল'ৰা ছোৱালী অনাটো বৰ ৰিক্স মানে অহাটো বৰ সম্ভৱ নহয় আৰু মানে মহিলাসকলৰ কাৰণে দিগদাৰ যদি কোনোবা সাহসী মহিলা থাকে আহিব পাৰে কিন্তু সেই তেওঁলোকৰ কাৰণে আমাৰ ৰিক্স কাৰণ যিহেতু আমি দেখা লোৱাকৈ ভাগৰি গৈছোঁ চাই যাওক আগলৈ এই কেইজনমান ককাইদেৱে ইয়াতে খানা বনাই খাইছে ৱাটাৰফলছৰ মাজত বাৰু গেছ লৈ আহিছে খানা হৈ গ'ল নি 10 মিনিট কি বনাইছে এইটো চিকেন পোলাও অকণ দাঙি দিওঁ চাই দিওঁ দেখুৱাই দিওঁ ৰাইজৰ চব এটো চিকেন পোলাও বনাইছে কি টিপটপকৈ পাহাৰৰ মাজত ওচৰৰ পৰা দেখুৱাই দিছোঁ গুণ পাই খাওঁ লাগিছে কিন্তু নেখাওঁ পাওঁ এই ধেমালিও কৈছোঁ দুজনে আৰু আহিছে 4জন আহিছে ন মজা দেই বনাই মেলি খাবলৈ খুব ধুনীয়া মই খানতো ভিডিঅ' বনাই কিনি যাবতো ওপৰলৈ মই খান ভিডিঅ' বনাই যাবতো ওপৰলৈ আমি পুৰা ৱাটাৰফল চাই ভাত খাবলৈ বহিছোঁ আৰু দাদুৱে আজি আমাক এই দুপৰীয়া আহাৰ সাজ আগবঢ়াইছে দাদা অকণ চাই দিয়া দাদুৱে মানে আমাৰ পৰ্ক খুৱাইছে আজি আৰু কেইজনমান গ'লগৈ আৰু তেওঁলোকৰ লছ আজি কাৰণ ফ্ৰী খানা খাবলৈ পালেহেঁতেন আমাৰ যাত্ৰা ইমানতে সামৰিছোঁ আমি খানা পিনা খাই দিলোঁ আৰু এতিয়া আমি আজিলৈ ইমানতে সামৰিছোঁ আজি ব্লগটো আৰু সকলোকে ধন্যবাদ।